हेलो फ्रेंड्स, आज मैं লৈ আহিছোঁ স্বাস্থ্য সম্বন্ধীয় কিছু কথা আৰু আজি আমি আলোচনা কৰিম যে চেহেৰা সুন্দৰ দেখিবৰ কাৰণে কি কৰিব লাগিব। আৰু এই বিষয়ে পোনপ্ৰথমে মই ক'ব বিচাৰোঁ যে দুটা য়োগাৰ কথা। এই দুটা য়োগা হৈছে, প্ৰথমটো হৈছে কপালভাতি য়োগা। এই য়োগাটো কৰিবৰ হ'লে পোনপ্ৰথমে পদ্মাসনত বহি সম্পূৰ্ণ বায়ু নাকেৰে লৈ মুখৰ পৰা বাহিৰলৈ উলিয়াই দিব লাগে আৰু তেনেকুৱা 3বাৰ কৰিব লাগে। এই আসন কৰিলে এই য়োগা কৰিলে চেহেৰা ৰংচঙীয়া হয় আৰু চেহেৰাত লাইটিং আহে। আৰু কপালভাতি য়োগা কৰিলে কিছুমান লাভ হয়, যেনে ডায়েবেটিছ ছিষ্টেমটোক মজবুত কৰে আৰু গেছ, এচিডিটি, কফ ইত্যাদি সমস্যাৰ পৰা আৰাম পোৱা যায়। কপালভাতি য়োগা কৰিলে লিভাৰ, ফেফড়া, হৃদয়ৰ ইত্যাদিৰ কাৰ্যপ্ৰণালীবিলাক ঠিক কৰাত সহায় কৰে। দ্বিতীয়টো হৈছে অনুলোম বিলোম। আৰু এই য়োগাটো আপোনালোকে কৰিবলৈ হ'লে পদ্মাসনত বহি সোঁ হাতেৰ এটা আঙুলিৰে নাকৰ ফুটা এটা বন্ধ কৰি সম্পূৰ্ণ বায়ু ভিতৰলৈ লৈ আৰু শেষত সম্পূৰ্ণ বায়ু আন এটা নাকৰ ফুটাই দি বাহিৰলৈ উলিয়াই দিব লাগে। আৰু এই আসনটো কৰিলে আপোনালোকৰ 3বাৰ কৰিব লাগিব। আৰু এই আসনটো কৰিলে আপোনালোকৰ চেহেৰা গ্ল'য়িং আহিব, চেহেৰা উজ্জ্বল হ'ব। লগতে এই আসনটো কৰিলে আপোনালোকৰ কিছু লাভ হয়, যেনে চৰ্দি, জ্বৰ ইত্যাদিৰ পৰা ৰক্ষা পোৱা যায়। হৃদয় শক্তিশালী হয়, পাচনতন্ত্ৰ ভাল কৰাত সহায় কৰে, তনাৱ আৰু চিন্তা দূৰ কৰে আৰু শৰীৰত বিশুদ্ধ অক্সিজেনৰ পৰিমাণ বঢ়াত সহায় কৰে। লগতে আপোনালোকে এই দুটা আসন কৰাৰ পিছত স্প্ৰিং বা 10 মিনিটমান দৌৰিব লাগিব। কাৰণ কি শৰীৰত তেজৰ চলাচলটো হ'লে শৰীৰৰ সুন্দৰ গঠন হয়। আৰু তাৰপিছত আপোনালোকে ৰাতি সিজাই থোৱা 5 টুকুৰা অমিতা সিজাই থ'ব লাগিব আৰু অকণমান নিমখ সানি থৈ দিব লাগিব। ৰাতিপুৱা যেতিয়া আপোনালোকে য়োগা স্প্ৰিং কৰাৰ পিছত আধা ঘণ্টা কৰাৰ পিছত আধা ঘণ্টা ৰেষ্ট লোৱাৰ পিছত আপোনালোকে অমিতাটো 5 টুকুৰা খাই দিব লাগিব। তাৰপিছত চাব ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনালোকৰ চেহেৰাটো উজ্জ্বল, গ্ল'য়িং আৰু লাইটিং হৈ থাকিব। আপোনালোকে এবাৰ চেষ্টা কৰি চাব, ট্ৰাই কৰিব, য়োগা কৰিব আৰু অমিতা খাব, স্প্ৰিং কৰিব, দৌৰিব আৰু চাব, নিশ্চয় ভাল ফল পাব। আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই খুব ভাল পাইছে। আৰু এই ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে এই ভিডিঅ'টো চাওঁতে যিখিনি সময় দিলে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ আৰু আশা কৰোঁ আপোনালোকে এই আসনবিলাক কৰিব।